হাই গাইজ, গুড মৰ্ণিং। মই বৰ্ণালী অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া নতুন কাপোৰ এযোৰ ওলাই লৈছোঁ, যিটো বৰ্তমান ডিজাইন ট্ৰেণ্ডিঙত আছে। এয়া চাওক, লেছ, গ্লু আৰু এয়া ষ্ট'ন এনেকৈ মই লগাই আছোঁ। একেবাৰে শ্বৰ্ট ভিডিঅ' নিচিনাকৈ ভিডিঅ'টো বনাইছোঁ। ফেব্ৰিক গ্লু লগাই পেলাই মই ফুলবিলাক এটা এটাকৈ লগাই লৈছোঁ। তাৰ লগতে ষ্ট'নবিলাক লগাই আছোঁ এটা এটাকৈ। ডিজাইনটো একেবাৰে চিম্পুলত বনাইছোঁ। এয়া আঁচলটোৰ ফালে লগাইছোঁ। এয়া আঁচলটোৰ কোণত লগাইছোঁ, আঁচলটোৰ মাজৰখিনিত লগাইছোঁ, ছাইডত লগাই লৈছোঁ। গোটেই কাপোৰযোৰৰ কমপ্লিট লুকটো মই আপোনালোকক দেখাম বাৰু। এয়া চাওক, আৰু আপোনালোকে চাই জনাব কমেণ্ট কৰি যে কাপোৰযোৰ কেনেকুৱা লাগিছে। আৰু এই যিটো ফ্লাৱাৰ লেচ আছে, এইটোৰে আৰু বেলেগ ডিজাইনত কাপোৰ বনাম মই। এইটো সময় একেবাৰে কম, তথাপিতো এইযোৰ বনাইছোঁ। ষ্ট'ন লগাই দিয়াৰ ফলত কাপোৰযোৰ বহুত ধুনীয়া লগা হৈছে। আপোনালোকৰ ইচ্ছা কৰিলে বনাব পাৰে। যদি ফ্লাৱাৰটো ক'ৰ পৰা লৈছোঁ, ষ্ট'ন ক'ৰ পৰা লৈছোঁ সুধিব পাৰে মোক, মই উত্তৰ দিম। চাওক, তোমাৰ ফালে এবাৰ চালে কিয় লাগে ভাল।